গাইজ আপোনালোকক মই এটা বস্তু দেখুৱাই আছোঁ। গছৰ ওপৰত যে আছে এইটো কি বস্তু বাৰু কওকচোন, কোনে জানিব এইটো? আৰু এতিয়া আমি পাহাৰৰ একদম মানে ভিতৰত আছোঁ আৰু দুই পাহাৰৰ ভিতৰত। কেনেকুৱা লাগিছে জেগাটুকু বন্ধু? মজা মজা। এয়া পাহাৰ, এইটো আপোনালোকে দেখিবলৈ পাইছে গছৰ ওপৰত এইটো কি বস্তু? এইটো হ'ল চাংঘৰ। বনৰীয়া হাতী যেতিয়া আহে, হাতী খেদিবৰ কাৰণে গাঁৱৰ মানুহে ইয়াতে উঠি থাকে, উঠি বোম দলিয়ায়।